কৈ দিয়া হাই আমি মন্দিৰত যাম আমি নমু নমু যাম মা যাব মানে মন্দিৰত যাব ওলাইছোঁ মানে ইয়াৰ আগৰ কেইটা সোমবাৰত যাব নহ'লে সেইকাৰণে আজি যাব ওলাইছোঁ সোনকালে কামখিনি কৰি লওঁ আৰু মন্দিৰ গৈ আছোঁ আৰু মন্দিৰত গৈ আপোনালোকক লগ পাম দেখাম বাৰু তো আপোনালোক কেনে আছে কি কৰি আছে আপোনালোক সকলোৰে ভালনে আৰু মোৰ এটা নতুন ভিডিঅ'তে মোৰ ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনাক সকলো ভালে আছে কুশলে আছে আৰু আমি যাম বাৰু অলপ দেৰিকৈ সকলোবিলাক কাম কৰি লওঁ বাৰু ঠগিখন যোগাৰ কৰি লওঁ বৰষুণ দিছিলে ৰাতিপুৱাৰ পৰা সেইকাৰণে মানে অলপ অসুবিধা হৈছে আৰু এতিয়া মানে যাম আৰু মই ফটাফট কামখিনি কৰি লওঁ আৰু চাই থাকক জলদিকৈ ওলাই মেলি ৰেডি হৈছোঁ ইফালে মন যাব ইফালে হাই কৈ দিয়া হাই আমি মন্দিৰত যাম আমি নমু নমু যাম মা যাব বাই একদম পূৰা ই যাব এক্সাইটেড হৈ আছে আৰু এতিয়া মানে সকলোবিলাক ইয়াতে দিছোঁ আৰু ৰাতিপুৱা বৰষুণ দিছিলে যে সেইকাৰণে এতিয়া মানে তাই ফটাফট জলদি 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 এনেকুৱা হাই কোৱা আমি মন্দিৰত নমু নমু যাওঁ বুলি কওঁ কি কাৰণ আছে ন চলি যা ভালকৈ দিছোঁ আমি তাতে যাম বেলেগ চিষ্টেম হৈছে আমাৰ বাগানখন এইখনত যাম আমি আৰু স্কুটিৰে নাহোঁ আৰু পূজা এই তাতে বল তাতে
আপেল খোৱা এইখিনি আপেল খালো কি হ'ল মন্দিৰৰ পৰা আহি পালোঁ এই প্ৰসাদ খাই আছোঁ বহুত গৰম আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম আপোনালোকৰ মাজত আৰু আজিলৈ বাই বাই টেক কেয়াৰ সকলো ভালে থাকক বাই